জুনছ কিচেন গাৰ্ডেন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পাকঘৰৰ দৰকাৰী 5টা টিপছ। যিসকলে এই টিপছকেইটা নাজানে তেওঁলোকৰ অলপ হ'লেও সহায় হ'ব বুলি আজি এই ভিডিঅ'টো বনালোঁ। মোৰ প্ৰথম টিপছটো হৈছে নাৰিকলৰ পুৰ আগতীয়াকৈ কেনেকৈ বনাই ফ্ৰিজত থৈ দিব পাৰি তাকে দেখাওঁ বুলি ভাবিছোঁ। আমাৰ যিকোনো নাৰিকল পুৰ দিয়া বস্তু এটা বনাবলৈ আমি যদি আগতীয়াকৈ পুৰখিনি বনাই থৈ দিওঁ তেনেহ'লে আমাৰ সময় যথেষ্টখিনি ৰাহি হ'ব। এতিয়া আহকচোন চাওঁ মই কেনেকৈনো বনালোঁ। এখন পেনত মই নাৰিকলখিনি দি লৈ অকণমান সময় ভাজি ল'ম। নাৰিকল ভাজোঁতে আমাৰ যথেষ্টখিনি সময় লাগে বুলি সকলোৱে জানে, সেইকাৰণে আগতীয়াকৈ যদি আমি এনেকৈ বনাই ৰাখিব পাৰোঁ তেনেহ'লে আমাৰে সুবিধা হয়। এতিয়া নাৰিকলখিনি অকণমান গৰম হওঁতে মই চেনিখিনিও দি দিছোঁ। জুই কিন্তু একেবাৰে কমাই ৰাখিব, নহ'লে নাৰিকলখিনি জ্বলি যাব। চেনি আপোনাৰ সোৱাদ অনুযায়ী ল'ব পাৰে। এতিয়া মোৰ নাৰিকলখিনি লাহে লাহে শুকাবলৈ আৰম্ভ কৰিছে। আপুনি যদি নাৰিকলৰ পুৰখিনি বেছি দিন থ'বলৈ ইচ্ছা কৰে তেনেহ'লে এইখিনি একেবাৰে শুকানকৈ ভাজিব লাগিব। তেতিয়া এমাহ পৰ্যন্ত আপোনাৰ ফ্ৰিজত থৈ দিলেও বেয়া হৈ নাযায় আৰু সহজে আপুনি যিকোনো এটা ৰেচিপি বনাব পাৰিব। এতিয়া এইখিনি চাওক কিমান শুকান হৈ গৈছে, খৰখৰীয়া হৈ গৈছে। এইখিনি হ'লেই মোৰ এতিয়া এইখিনি নমাই থ'ম। এয়া চাওক ধুনীয়াকৈ ভাজ খালে। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত থৈ দিম। আগতীয়াকৈ ভাজি ৰখা নাৰিকলৰ পুৰৰ পৰা আজি মই আবেলি চাহ খাবলৈ এইকেইটা নাৰিকলৰ গুজিয়া বনালোঁ। এইখিনি আটা মই ৰাতিপুৱাই মাৰি থৈছিলোঁ, ভাবিলোঁ অকণমান আটা ইয়াৰ পৰা লৈ আবেলি চাহৰ লগত খাবলৈ কেইটামান গুজিয়া বনাওঁ। এয়া চাওক মই এটা কাটি দেখুৱাইছোঁ। একেবাৰে কম সময়তে মোৰ চাহৰ লগত খাবলৈ এই গুজিয়াটো ৰেডি হৈ গ'ল, কাৰণ মই আগতীয়াকৈ ভজা পুৰৰ পৰাই নাৰিকলৰ পুৰৰ পৰাই এই গুজিয়াকেইটা আজি বনালোঁ। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাব পাৰে। এতিয়া আহিছোঁ মোৰ দ্বিতীয়টো টিপছলৈ। শুকান নাৰিকলৰ গুড়ি কেনেকৈ ঘৰতে প্ৰস্তুত কৰিব পাৰি তাকে চাওঁ আহক। এইখিনি মই ৰুকি ল'লোঁ এটা নাৰিকল। এতিয়া পেনখন গৰম হ'ল আৰু এই নাৰিকলখিনি মই দি দিলোঁ। একেবাৰে সহজ, বজাৰত যদিও কিনিবলৈ পায় তথাপিও ঘৰত বনালে আমাৰ নিজৰে মনটো ভাল লাগে যে আমি কিবা এটা বস্তু ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰিছোঁ। এই নাৰিকলখিনি ভাজোঁতে আপোনালোকে গেছটো প্ৰথমৰ পৰাই কমাই ৰাখিব। এয়া চাওক মই কিমান কমাই ৰাখিছোঁ গেছটো। আৰু পেনখন যদি বেছি গৰম যেন পায় তেনেহ'লে গেছৰ পৰা অকণমান আঁতৰাই লৈ এনেকৈ লৰাই দিব। এই নাৰিকলৰ গুড়িখিনি যদি ভালকৈ ভাজে তেনেহ'লে ফ্ৰিজত থৈ দিলে আপোনালোকৰ 2 মাহ পৰ্যন্ত ভালে থাকিব। এতিয়া এইখিনি হৈ গৈছে। এয়া চাওক কিমান ধুনীয়াকৈ ভাজ খাইছে, কিন্তু মই কালাৰটো চেঞ্জ হ'বলৈ দিয়া নাই। একেবাৰে বজাৰৰ নাৰিকলৰ শুকান গুড়িৰ নিচিনা হৈছে দেখিবলৈ। আপোনালোকে কেতিয়াবা বনাই চাব। এয়া চাওক একেবাৰে শুকান হৈ গ'ল, দেখিছে। এতিয়া আহিছোঁ মই মোৰ তৃতীয়টো টিপছলৈ। শুকান জলকীয়া আমি কেনেকৈ ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ তাকে দেখাবলৈ ওলাইছোঁ। এইখিনি শুকান জলকীয়া চাওক মই ঘৰতে বনাইছোঁ, একেবাৰে বজাৰৰ নিচিনা হৈছে। এয়া লৈছোঁ মই ঘৰতে লাগি থকা পকা জলকীয়া কেইটামান। এইবাৰ এনেকুৱা গোল জলকীয়াও লাগিছে, তাকো লৈছোঁ। একেবাৰে সহজ পদ্ধতি। কেতিয়াবা মই এনেকুৱা সৰু সুৰা কামবোৰ ঘৰতে কৰি ভাল পাওঁ, ভাবিলোঁ আপোনালোককো লগতে দেখুৱাই দিওঁ। এতিয়া মই এটা বাটিত গৰম পানী লৈছোঁ আৰু এতিয়া এই জলকীয়াখিনি মই ইয়াতে দি দিম। আৰু এইখিনি দিয়াৰ পিছত মই 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। আপোনালোকে যদি সৰহকৈ জলকীয়া লয় তেনেহ'লে উতলা গৰম পানীত খুব বেছি 10 মিনিট ৰাখিব, তাতকৈ নাৰাখিব, নহ'লে জলকীয়াখিনি বেছিকৈ গলি যাব। এতিয়া মোৰ 5 মিনিট হৈ গ'ল। এইখিনি এতিয়া মই চাকি দিম। এটা কথা মনত ৰাখিব, আপোনালোকে কেতিয়াও গেছ জ্বলাই জলকীয়াখিনি বইল নকৰিব। আগতীয়াকৈ পানীখিনি গৰম কৰি লৈহে জলকীয়াখিনি দি ঢাকি ৰাখিব। এতিয়া এইখিনি শুকালে হৈ যাব, আপোনালোকে ঠাৰি থকা জলকীয়াহে ল'ব। এতিয়া আহিছোঁ মোৰ চতুৰ্থটো টিপছলৈ। পিঁয়াজ পাত সাধাৰণতে দেখা যায় ফ্ৰিজত থৈ দিলেও কেতিয়াবা শুকাই যায় নাইবা গেলি যায়। পিঁয়াজ পাত এসপ্তাহ 10 দিনলৈ কেনেকৈ ফ্ৰিজত ভালদৰে ৰাখিব পাৰি তাকে চাওঁ। পিঁয়াজ পাতখিনি মই ভালধৰণে চাফা কৰি ল'লোঁ। নুধুব কিন্তু, ধুলে গেলি যাব।
আৰু এতিয়া মই এই পিঁয়াজ পাতখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে কাটি ল'ব। এখন টিচু পেপাৰৰ ওপৰত কাটিছোঁ যাতে ইয়াত কিবা পানী থাকিলেও যাতে শুকাই যায়। আৰু এইখিনি দেখিছে মোৰ কটা হৈ গ'ল। পিঁয়াজ পাতত যদি আগৰ পৰা কিবা পানী লাগি থাকে তেনেহ'লে এখন কাপোৰ বা এখন কাগজৰ ওপৰত মেলি বতাহতে অকণমান শুকাবলৈ দিব। এতিয়া মই এটা চিচাৰ বটলত এইখিনি ভৰাই হাফুৰ মাৰি ফ্ৰিজত থৈ দিম। আৰু যেতিয়াই দৰকাৰ হয় ফ্ৰিজৰ পৰা উলিয়াই ধুই লৈ ব্যৱহাৰ কৰিলে হৈ গ'ল। এতিয়া আহিছোঁ মোৰ একেবাৰে শেষৰ টিপছটোলৈ। নেমু টেঙা যদি আমাৰ ঘৰত বেছিকৈ অনা থাকে তেনেহ'লে দেখা যায় যে ফ্ৰিজত থ'লেও গেলি যায় নাইবা শুকাই যায়। এই নেমুখিনি মই কেনেকৈ ফ্ৰিজত ভালকৈ ৰাখোঁ চাওঁ আহক। এটা মই এনেকুৱা ডাঠ কাগজৰ বাকচ লৈছোঁ। আমাৰ যিকোনো বস্তু আনোতে আমাৰ প্ৰায়ে ঘৰতে এনেকুৱা বক্সবিলাক আহে। মই অকণমান কালাৰিং পেপাৰ লগাই ওপৰটো ধুনীয়া কৰি লৈছোঁ দেখাত। এতিয়া এই বক্সটোৰ ভিতৰতে মই এই নেমুখিনি ভৰাই ফ্ৰিজত থৈ দিম। ইয়াৰ ঢাকনখন খালি ভালকৈ মাৰিব পৰা হ'ব লাগে বক্সটোৰ। এতিয়া মই এইখিনি ফ্ৰিজত ভৰাই থৈ দিম আৰু বহুত দিনলৈকে এই নেমুখিনি বেয়া হৈ নাযায়। আপোনালোকে নিজে কৰি চালে কথাটো গম পাব। আজিৰ মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এটা কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে যাতে মোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।